Welcome. নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম পুলকেশ। আকৌ এবাৰ আপোনালোকক স্বাগতম জনালোঁ মোৰ এই চেনেলত। আজি আপোনালোকৰ বাবে পুনৰ 5টা প্ৰশ্ন লৈ আহিলোঁ। তেন্তে আহকচোন ভিডিঅ'টোৰ ফালে আগবাঢ়ি যাওঁ আৰু আজিৰ প্ৰশ্নসমূহ চাওঁহি। আজিৰ 1 নম্বৰ প্ৰশ্নটো হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম বৰগীতটোৰ নাম কি? এই প্ৰশ্নটোৰ উত্তৰ নিশ্চয় জানে, যদি নাজানে তৎক্ষণাৎ মোৰ খুৰক আৰু ভাবক কি জানিবা মনতে আহে। বন্ধু বান্ধৱীসকল, এই প্ৰশ্নটোৰ উত্তৰ মনত আহিছিল নে? আচলতে এই প্ৰশ্নটোৰ উত্তৰ হ'ল এনেধৰণৰ, মন মেৰি চৰণেহি লাগু। হয় বন্ধু বান্ধৱীসকল, শ্ৰীমন্ত শংকৰদেৱৰ এইখনেই আছিল প্ৰথম বৰগীত। তেন্তে এতিয়া আহক 2 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। 2 নম্বৰ প্ৰশ্নটো হ'ল মানুহৰ চুলি পকাৰ কাৰণ কি? এই প্ৰশ্নটোৰ উত্তৰ হ'ল মেলানচাইট ষ্টিমুলেটিং হৰম'নৰ ক্ষৰণ কমে, সেয়েহে মানুহৰ চুলি পকে। তেন্তে এতিয়া আহক 3 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। 3 নম্বৰ প্ৰশ্নটো হ'ল মানুহ অধিক ক'লা হোৱাৰ কাৰণ কি? এই প্ৰশ্নটোৰ উত্তৰ হ'ল এনেধৰণৰ, শৰীৰত মেলানিনৰ পৰিমাণ বেছি থাকে, সেয়ে কিছুমান মানুহ অধিক ক'লা হয়। তেন্তে এতিয়া আহক 4 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। 4 নম্বৰ প্ৰশ্নটো হ'ল কোন সাপে গৈ থাকোঁতে জুম জুমকৈ শব্দ কৰে? এই প্ৰশ্নটোৰ উত্তৰ হ'ল এনেধৰণৰ, ৰেটল স্নেক। এই সাপটো দক্ষিণ আমেৰিকাত পোৱা যায়। বন্ধু বান্ধৱীসকল, কি আচৰিত ধৰণৰ নহয়নে? তেন্তে এতিয়া আহক আজিৰ অন্তিম তথা 5 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। আজিৰ 5 নম্বৰ প্ৰশ্নটো হ'ল কোনগৰাকী ৰাণীয়ে নিজৰ স্বামী পুত্ৰক হত্যা কৰি সিংহাসন দখল কৰিছিল? এই প্ৰশ্নটোৰ উত্তৰ হ'ল এনেধৰণৰ, ৰাছিয়াৰ ৰাণী কেথৰিন দি গ্ৰেট। হয়, এইগৰাকী ৰাণীয়ে নিজৰ স্বামী পুত্ৰকে হত্যা কৰি সিংহাসন দখল কৰি লৈছিল। কি আচৰিত কথা নহয়নে বন্ধু বান্ধৱীসকল? এইখিনিয়ে আছিল আজিৰ 5টা প্ৰশ্ন। আজিৰ 5টা প্ৰশ্ন জানি আপোনালোকৰ নিশ্চয় ভাল লাগিছে। যদি ভাল লাগিছে এটা লাইক কৰি অথবা তলত কমেণ্ট কৰি জনাই দিব আৰু লগতে এই ধৰণৰ প্ৰশ্ন, কিছুমান অতীতৰ নজনা কথা ইত্যাদি জানিবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'বোৰ আগতীয়াকৈ চাবলৈ কাষৰ বেল আইকনটো বজাই দিব। যিসকলে আগতে ছাবস্ক্ৰাইব কৰি ভিডিঅ'বোৰ চাই আছে সেইসকলে আকৌ ছাবস্ক্ৰাইব কৰিব নালাগে, নহ'লে আনছাবস্ক্ৰাইব হৈ যাব। তেন্তে বন্ধু বান্ধৱীসকল, পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।